কবিতার শিরোনাম নারীময়। কবি স্মৃতিলেখা বৰুৱা। নারীময় বিধাতাৰ অনন্য সৃষ্টি, সুখ আৰু শান্তিৰ ভঙা আৰু গঢ়াৰ অবিৰাম সময়সূতত ভাসমান জীৱন্ত বুৰঞ্জী। নাৰীময় সৰসী প্ৰেম আৰু অমিয়াৰ, ত্যাগ আৰু সহিষ্ণুতাৰ ৰহস্যলতাময় তৰু পিয়াসী। নাৰীময় মাতৃ, ভগ্নী, পত্নী, ধৃতি প্ৰকৃতি পুৰুষৰ পৰিপূৰক, এটি মুদ্ৰাৰ ইপিঠি সিপিঠি। নাৰীময় সখী, দেৱী, সময়ত কৰাল ৰূপিণী, বন্দিতা, পূজিতা, লাঞ্ছিতা, সময়ত অনিহিতা ডাকিনী যোগিনী। নাৰীময় কোমল, কঠিন, কুশু, ব্যাঘ্ৰ, ফুল আৰু কাঁইটৰ মধুৰ সমাহাৰ, বিশ্বৰ অবুজ হাতৰ সৃষ্টিৰ মই মূলাধাৰ। ৰাখিবা মনত মাথো মই যে নহওঁ একাপ চাহ, একাপ কফি কিম্বা ফিকাই পিয়লা ৰঙীন মদ, অথবা অনাতাঁৰৰ মন চাহে গীতৰ এক সস্তীয়া সুৰৰ কলি। মই বিশ্বব্যাপী বিচৰণশীল শক্তিৰ উৎস, নহওঁ তুচ্ছ আদমৰ আশীষ ধন্য। মই কৰিব পাৰোঁ বিধাতাৰো বিপক্ষে বিপ্লৱ, মোটেই কৰিব পাৰোঁ লীন সসাগৰা পৃথিৱীৰ যান্ত্ৰবিক ৰূপ। মই শান্তি সৰোবৰ তেৰেছা মাদাৰ, মই তাপোন বিশ্ব শক্তিৰ মোটেই প্ৰতিত বুলি সংঘাতৰ বীজ মন্ত্ৰ যদিওবা বিন্দিতা কেতিয়াবা। মই কঢ়িয়াওঁ সভ্যতাৰ প্লাৱন, ভাঙো গঢ়ো নতুন ইতিহাস। ঠিক লৈ মিচিচিপি নীলগংগা অথবা কলংকপিনী সিন্ধু গংগা, মই বিয়পাওঁ সৌৰভ হৃদয়ৰ বৈভৱ গোপন আপোন সত্তাৰ। গৌৰৱ তাতেই মোৰ আছে যে মোতেই লুকাই সৃষ্টিৰ বৃহত্তম ৰহস্য সোপান। তোমালোকে যিয়েই নোকোৱা নাৰীময়, দেৱৰো বাঞ্ছিতা, পুৰুষ মণ্ডিতা, জীৱন জগতত বিহনে যাৰ সৃষ্টিৰ আদিম